everyone and welcome back to my channel. আজি সাকা মুখ দেখি পেলা সবে ভাবিছে এজনী কি হল আজি মেকআপ সেকআপ কৰি যে একদম পুৰা টিপটপ মানে কি জাস্ট মই এটা শুট কৰিলো ইমান গৰম লাগিছে ফেনখন দিলো আগতে এটো চেনেলতে মই মেকআপ আৰু ব্লগ দুটাই দিছিলো একেলগে কিন্তু মই ভাবিছো এতিয়া যে মেকআপ আৰু ব্লগ দুটা মই বেলেগ বেলেগ চেনেলত দিম সেই কাৰণে মই এটা বেলেগ নতুনকে চেনেল খুলিলো আৰু মেকআপ আৰু ব্লগ দুটা একেলগে দিবলৈ অকমান প্ৰবলেমো হয় সেই কাৰণে ভাবিছো যে মেকআপটো মই বেলেগ এটা চেনেলত দিম আৰু ব্লগ মই দিম অকল এটো চেনেলত আৰু মই গুটেখিনি মিহলি কৰিব বিচাৰা নাই আসলতে মেকআপ ব্লগ আৰু মানে খানা বানা বনোৱা সেই কাৰণে মই নতুনকে এটা চেনেল খুলিছো মই লিংকটো দি দিম ডেসক্ৰিপচন বক্সত পাই যাব আজি যে পাৰ্সেল দেখালোৱে যেটো মই স্যানিটাইজ কৰি ৰাখি দিছিলো অলপ সময় তাৰ পিছতে এতিয়া মই দেখাম যে কি বস্তু আহিছে তাত আৰু লগতে খুব সোনকালে বেলেগ এটা ভিডিও বনাম এখন মৰ্নিং ৰুটিন যেটো মোৰ একচুয়ালি সেইখন মৰ্নিং ৰুটিন মই ফলো কৰিব পৰা নাই অলপ দিনৰ পৰা কাৰণ মোৰ বস্তুখিনি কমি আছিল আৰু এতিয়া মই অৰ্ডাৰ দিছো যিখিনি শেষ হৈ গৈছিল অৰ্ডাৰ দিছো আকৌ ৰি অৰ্ডাৰ কৰিছো সেইখিনি আহিছে আৰু মই নিশ্চয় দেখাম যে মোৰ মৰ্নিং ৰুটিন আৰু বাই দ্য ৱে মেকআপটো কেনেকুৱা লাগিছে কমেন্টত নিশ্চয় জনাব আৰু লগতে বলক এতিয়া চাওঁগে মই কি বস্তু এইখিনি অৱস্থা হয় শুট কৰাৰ পিছতে হটাই এইখিনি অৱস্থা আৰু মই এতিয়া এইখিনি ভালকে সাফা কৰিম ফাৰ্ষ্টতে বস্তুটো আনবক্সিং কৰি লওঁ ইয়াত থৈ দিছো মই আৰু ভাবিছিলো হেতু ড্ৰেছ পিন্ধিম কিন্তু পিন্ধা নহলে পাৰ্সেলটো এটো মস্ত এটা গধুৰ আছে কিন্তু বহুত গধুৰ আছে ফাৰ্স্ট হৈছে এটো শ্যাম্পু জয় হেয়াৰ ফ্ৰুট শাইনিং ব্ল্যাক কন্ডিশনিং শ্যাম্পু এটো যেখিনি বস্তু লৈছো গুটেখিনি প্ৰাইসটো মই ইয়াত মেনশন কৰি দিম কাৰণ এতিয়া পাহৰি গৈছো ইয়াত যেটো এমআৰপি আছে তাতকেটো কমে লৈছে এমআৰপি নে লিখা আছে 160 আৰু মই কিমানত লৈছো এতিয়াটো এটাও বস্তুৱে মনত নাই মোৰ আৰু এটা কথা এতিয়া কৈ দিও যে পাৰ্পলত ইন টাইমে অফাৰ চলি থাকে গতিকে আপোনালোকে যদি চাই হয়তো এতিয়াও কিবা অফাৰ চলি আছে আৰু মইটো বিৰাট ভাল অফাৰত ললো প্ৰডাক্টখিনিৰ ওপৰত 50% অফ আছিল আৰু তাৰ লগতে এটা প্ৰডাক্ট মই ফ্ৰী পাইছো ফাৰ্স্ট প্ৰডাক্টটো হৈছে এটো জয় হেয়াৰ ফ্ৰুট শাইনিং ব্ল্যাক কন্ডিশনিং শ্যাম্পু আৰু যিখিনি প্ৰডাক্ট লৈছো গুটেখিনিতে মই অফাৰ পাইছো আৰু এতিয়াও সাকে অফাৰ চলি আছে কাৰণ পাৰ্পলত এনি টাইম অফাৰ থাকে আৰু এটো এমআৰপি লিখা আছে 160 কিন্তু মই ইয়াতকে বহুত কমত লৈছো আৰু সেকেন্ড প্ৰডাক্টটো হৈছে Rose Glow Toner এটো Rose Glow Toner গুটেখিনি মই সব সিলড হৈ আছে এতিয়া গতিকে মই এতিয়া ইউজ কৰি দেখাব নোৱাৰিম বা ইয়াৰ স্মেলটো কেনেকুৱা মই এটা ক'ব নোৱাৰিম কাৰণ এটো মই ফাৰ্স্ট টাইম পাৰচেজ কৰিছো গতিকে মই নেক্সট ভিডিওত মই গুটেখিনি এপ্লাই কৰি দেখাম যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোন সময়ত এপ্লাই কৰিব কি ধৰণে এপ্লাই কৰিব গুটেখিনি দেখ কেনেকুৱা পালো মই ৰিভিউটো জনাম আৰু সেকেন্ড প্ৰডাক্টটো হৈছে এটো তে থাৰ্ডটো হৈছে গুড ভাইবছৰে Activated Circle Deep Cleansing Face Wash আৰু ইয়াৰ মই প্ৰাইসটো ক'বলৈ পাহৰি গলো ইয়াত এমআৰপি আছে 195 কিন্তু ইয়াতে বহুত কমত লৈছো মই Activated Circle Deep Cleansing Face Wash এটো আৰু এটো হৈছে 120 ml আৰু বিশেষকৈ গুড ভাইবছৰ যিখিনি প্ৰডাক্ট থাকে সেইখিনি প্যাৰাবেন ফ্ৰী আৰু এইখিনি পাৰচেজ কৰিব পাৰে বিৰাট ভাল হয় স্কিনৰ কাৰণে আৰু ম্যাক্সিমাম স্কিনতে এটো বস্তু গুড ভাইবছৰ প্ৰডাক্ট শুট ক্লিনছ কৰে মই আগতেও এটো ইউজ কৰিছো বহুত ভাল পাইছো কিন্তু সেকেন্ড টাইম মই এটো পাৰচেজ কৰিছো আগতে এটা সৰু দিছিলো সৰু মানে টিউবত থকা এটা দিছিলো আৰু হেকাৰ ভাল পালো কাৰণ এতিয়া নেক্সট টাইম মই দিছো ডাঙৰটো 120 ml গৰমৰ দিনত জৰুৰী বস্তু নেভিয়া স্কিন হোৱাইটনিং স্মুথ ডিঅডৰেন্ট হয় আসলতে ৰোলৰ ইয়াৰ যেটো খোলা আছে বহুত ভাল হয় ইয়াৰ স্মেলটো গতিকে মই এটো বহুত ভাল পাইছো আগতে ইউজ কৰিছো এটো মই সেকেন্ড টাইম পাৰচেজ আছে 50 ml আৰু এটো গ্লাছৰ হয় কাৰণে অকমান মানে অৰ্ডাৰ কৰিছো কাৰণ মই এটো ইউটিউবত ইয়াৰ ৰিভিউ চালো বহুত ভাল ৰিভিউ পাইছো মেজিক মিনাৰেল গ্লো স্ক্ৰাব এটো ৰিডিউসেস ফাইন লাইনস ৰিমিনাৰেলাইজেস এণ্ড ব্ৰাইটেনস আৰু এটো 100 ml হয় আৰু এটো ফাৰ্স্ট টাইম অৰ্ডাৰ কৰিছো কেনেকুৱা হয় মই নিশ্চয় জনাম ইউজ কৰাৰ পিছত আৰু ৰিভিউ যিখিনি পাইছো সেইখিনিটো খুব ভাল পাইছো গতিকে মই এটো ইউজ কৰি জনাই আছো নেক্সট তাৰ পিছতে নেক্সট অৰ্ডাৰ কৰিছিলো মই সাবুন এটা অৰ্ডাৰ কৰিছিলো সৰু বাচ্চাৰ কাৰণে ৰুহিৰ কাৰণে অৰ্ডাৰ কৰিছিলো এটো আৰু এটো হৈছে বাৰ্বি বায়োটিক এডভান্স আয়ুৰ্বেদা বায়ো আমন্ড নাৰিশিং সোপ আৰু এটো হয় মানে আয়ুৰ্বেদিক হয় গতিকে সেই কাৰণে মই বায়োটিকৰ প্ৰডাক্টখিনিও গুড ভাইবছৰ কাৰণে খুব ভাল পাওঁ ইয়াৰ এমআৰপিটো মই কৈ দিছো কাৰণ মই যিখিনি লৈছো গুটেখিনি মই অফাৰত লৈছো
গতিকে মই আপোনালোকক MRPটো চাইহে ক'ব পাৰিম। MRPটো হৈছে 55, নেট ৱেইটটো 75 গ্ৰাম। তাৰপিছত লৈছোঁ এইটো বায়'টিকৰ এটা বেবী মইশ্চাৰাইজাৰ ক্ৰীম, যিটো ৰুহিৰ কাৰণে লৈছোঁ এইটো। আৰু এইটো হৈছে 100% আয়ুৰ্বেদিক ৰেচিপি আৰু 50 গ্ৰাম আছে ইয়াতে। আৰু ইয়াৰো MRP ইয়াত মই মেনশ্যন কৰিছোঁ। বেবী বায়'টিক এডভান্স আয়ুৰ্বেদা বায়' মিল্ক নাৰিছিং বেবী মইশ্চাৰাইজাৰ। এইটো ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ, চ' চাওঁ কেনেকুৱা হয়। অৰ্ডাৰ কৰিছোঁ এটা লিপ বাম, পাৰ্পলৰ হয়। আৰু এইটো হৈছে ৰ'জ 5। ইয়াৰ যিটো মানে স্মেল ফ্লেভাৰ হয় সেইটো হৈছে ৰ'জ ফ্লেভাৰ। কোনো ধৰণৰ কালাৰ নাই, গতিকে এইটো খুব ভাল লাগে। কালাৰ নথকাবিলাকে বিশেষকৈ ভাল। যিটো স্মেলটো একদম ৰ'জৰ নিচিনা। গতিকে চাওঁ, এইটো ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ কেনেকুৱা। ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, তাতে গোটেইখিনি লিংক পাই যাব। ইনকেছ যদি ল'ব বিচাৰে তাৰপৰা মানে লিংকটো থ্ৰু দি ল'ব পাৰিব। আৰু নেক্সট অৰ্ডাৰ কৰিছোঁ এটা লেমন স্ক্ৰাব। এইটো লিপ স্ক্ৰাব হয়, খুব জৰুৰী, কাৰণ লিপষ্টিক লৈ থাকিলে মুখখন অকণমান ক'লা ক'লা হৈ যায়। গতিকে এইটো মই ৰিভিউ খুব ভাল পালোঁ, মানে ইউটিউবত চাইছিলোঁ, খুব ৰিভিউ ভাল। যেতিয়া লৈছোঁ তেতিয়াও মই কাষ্টমাৰ ৰিভিউ চাইছিলোঁ, তাতেও খুব ভাল পালোঁ। এইটো হ'ল লেমন লিপ স্ক্ৰাব। এইটো ফ্লেভাৰ হয় একদম লেমনৰ নিচিনা, নেমু টেঙাৰ গোন্ধটো আহে, বহুত ধুনীয়া হয়। বাকী ইউজ কৰি পেলাই মই নিশ্চয় জনাম কেনেকুৱা পালোঁ। ল'লোঁ এইটো ৰ'জ পেটেল পাউডাৰ, স্প্ৰে হিচাপে লগাম। আৰু কাৰণ গৰমৰ দিনত খুব দৰকাৰী কিছুমান স্কিন কেয়াৰ, কাৰণ ঘামুচি প্ৰব্লেম বা কিবা প্ৰব্লেম ধেৰ আহিছে। গতিকে তাতে পাইছিলোঁ যে ফেচ ৱাছটোৰ লগত মিক্স কৰিও লগাব পাৰি। গতিকে চাওঁ কেনেকৈ এপ্লাই কৰোঁ, নিশ্চয় জনাম। আৰু যেতিয়া লগাম, যেতিয়া ফাৰ্ষ্ট টাইম ইউজ কৰিম, তেতিয়া নিশ্চয় ভিডিঅ' বনাই আপোনালোকক দেখাম। আৰু লাষ্টত মই এটা গিফ্ট পাইছোঁ, যিটো মানে গোটেইখিনি বস্তু পাৰচেছ কৰাৰ উপৰিও এটা মোক ফ্ৰী গিফ্ট দিছে। সেইটো হৈছে গুড ভাইবছৰ ৱাইন ফেচ ৱাছ। আৰু এইটো এণ্টি এজিং হয়। এণ্টি এজিং ফেচ ৱাছ এটা লৈছোঁ আৰু পাইছোঁ, এইটো গিফ্ট পাইছোঁ, মানে এইটো তাৰপৰা দিছে ফ্ৰীকৈ। এইটো কোনো পইচা লোৱা নাই, গোটেইখিনি প্ৰডাক্ট কিনাৰ কাৰণে এইটো ফ্ৰী গিফ্ট দিছে। আৰু এইটোতো 120 ml আছে, 120 ml আছে। আৰু লগতে ন' পেৰাবিন, ন' মিনাৰেল অইল। আৰু এইটো হৈছে এণ্টি এজিং। যিহেতু 30+ হ'লে মানুহৰ স্কিনৰ অকণমান প্ৰব্লেম আহি যায়, গতিকে সেইটো সময়ত পৰাপক্ষত এণ্টি এজিং মানে ক্ৰীম বা যিয়ে নহওক, এণ্টি এজিং প্ৰডাক্টবিলাক ল'লে ভাল। আৰু সেইকাৰণে মোৰ খুব ভাল লাগিছে যে এইটো এণ্টি এজিং প্ৰডাক্টটো পাইছোঁ, যিটো মোক খুব দৰকাৰী আছিলে আচলতে এইটো। আৰু এইটোও চাওঁ কেনেকুৱা লাগিব। গোন্ধটো গম পোৱা নাই কেনেকুৱা এতিয়া। বাকী এইখিনি প্ৰডাক্ট আছিলে, আৰু কেনেকুৱা লাগিলে জনাব। আৰু প্ৰডাক্টখিনি যদি ল'বলৈ বিচাৰে, মোৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, তাতে পাই যাব গোটেইখিনিৰে লিংক। আৰু তাৰ থ্ৰুদি ল'ব পাৰিব। আৰু এতিয়াও পাৰ্পলত অফাৰ চলিয়ে আছে, গতিকে আপোনালোকে যদি ইচ্ছা কৰে আৰামছে ল'ব। দুটা ভিডিঅ' বনাইছোঁ, দুটা ভিডিঅ' বনাইছোঁ। আৰু জাষ্ট মোৰ শেষ হ'ল চব কৰি। আৰু এতিয়া যাওঁ চবতছে বেয়া পোৱা কামটো কৰিবলৈ। এইখিনি ঠিক কৰোঁ, কিমানখিনি ঠিক কৰিব আছে। লগতে এইসোপা উঠাব লাগিব, সেইসোপা উঠাটো কষ্ট আছে বহুত। আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ, কাৰণ এইখিনি চাফ চিকুণ কৰোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু খুব সোনকালে নতুন ভিডিঅ'ত আহি আছোঁ। বাই বাই।